আগষ্ট এটা আশীর্বাদ ৰেলী মানে ব্লেছিং ৰেলী হিচাপে বিপিএফ দলে ডিষ্ট্ৰিক্ট ৱাইজত কৰিব। 3টা সমষ্টি লৈ পেলাই বা 2টা সমষ্টি লৈ পেলাই মুঠতে আগষ্ট 20 তাৰিখৰ ভিতৰত এই ৰেলীটো শেষ কৰিম আমি। গতিকে ভাল ৰেলী হ'ব। বিপিএফ দলৰ পৰা সেইটো লোৱা বিজেপিত যোগদান কৰিছে আজি বিজেপিৰ পৰা শিৱনাথ ব্ৰহ্মই আমাৰ দলত যোগদান কৰিছে। মানে আগত ST মৰ্চাৰ কিবা ছেক্ৰেটাৰী না প্ৰেচিডেণ্ট আছে ভাল খবৰ এইটো। আৰু আমাৰ গৰিয়ামৰীয়া ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰাক্তন প্ৰেচিডেণ্ট আছিল, সিও আমাৰ দলত যোগদান কৰিছিলে। আৰু প্ৰাক্তন আছু নেতা আমাৰ আছু ভাইচ প্ৰেচিডেণ্ট আমাৰ অধিকাৰী সুভাষ অধিকাৰী ডাঙৰীয়া আমাৰ দলত সোমাইছে। আমাৰ কাৰণে খুব ভাল লক্ষণ আহি আছে। মিত্ৰতা সম্পৰ্কত সেই আলোচনা চৰকাৰ গঠন কৰাটো কিন্তু আপোনাৰ ডিফেন বড়ো খাম্পা আবচু নেতাসকলে কয় বড়ো জাতি ইউনাইট হ'ব লাগে। মই কৈছিলোঁ সেইদিনা বড়ো জাতি ইউনাইট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই। আমি আছোঁ, আজিও আছোঁ, অহাকালিও থাকিম। অহাকালিও থাকিম। যদি UPPL বা BPF যদি একগোট হয়, ইয়াত কোন কংগ্ৰেছ, কোন বিজেপি, কোন UPPL, কোন UDF ইয়াত পাত্তা পাব। আমি শাসন কৰিব পাৰিম। সেইটো চবেই বিচাৰিছে, আমিও বিচাৰিছোঁ, UPPL বিচাৰিছে, আমিও বিচাৰিছোঁ। কিন্তু কথা পাতকচোন, অকল টিভিত কৈ থাকিব নালাগে। আহক খাম্পা আপুনি চশমা পিন্ধি পেলাই কথাটো কবি, তেতিয়াই মই অৰিজিনেল খাম্পা বুলি ভাবিব। এনেকুৱা স্পৰ্টিং গেঞ্জি দি কথা কোৱাটো মই বিচাৰিছোঁ খাম্পা। এই অখিল গগৈ আফাৰৰ মানুহ লোৱাৰত কি কামত আহে? আফাৰৰ মানুহ হয়, আফাৰৰ মানুহ এই লোৱাৰত কি ভাল কথা। আপোনালোকক সহায় কৰিম বুলি সহায় কৰিলে মোক নোসোধাকে ইয়াত যাহাতে চাহাতে কৰি থাকিলে হ'ব। মোৰ লগত আলোচনা হোৱা নাই। আলোচনা হ'লে হ'ব। আলোচনা হোৱাই নাই মোৰ লগত। আলোচনা কৰকচোন। সহায় কৰিব বিচাৰিছে ভাল কথা। এই ক'ৰবাত মিটিং কৰি আছে বোলে মাতিছে। এই আফাৰত মানুহ বিজেপি কি বুজিছে সেইবিলাক দিছপুৰত হৈ আছে। ক'লেহে মই কথা ক'ম। আপুনি সমৰ্থন কৰে কোনে? মই নিবিচাৰে। আমি কি জানো বিজেপি ইউপিপিএলৰ সম্পৰ্কটো আমি কি জানো? মই বিজেপিৰ আমাৰ বিপিএফ দলৰ সম্পৰ্ক কাৰো লগত সম্পৰ্ক নাই। কাৰো লগত সম্পৰ্ক নাই। না কংগ্ৰেছৰ লগত আছে, না বিজেপিৰ লগত আছে, না ইউপিপিএলৰ লগত আছে। লগতো নাই, কাৰো লগত নাই। মই কৈছোঁ সেইবিলাক কোৱা কথাটো খাম্পাই চশমা পিন্ধিছিলে নাই, পিন্ধা নাই বুলি কৈছে আপোনালোকে। নেকটাই পিন্ধিছিলে নাই, পিন্ধা নাই বুলি কৈছে আপোনালোকে। কোট পিন্ধিছিলে নাই, পিন্ধা নাই বুলি কৈছে। তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা। প্ৰমোদ বড়ো হ'ল কি কয় খাম্পাই দায়িত্ব লোৱা। প্ৰমোদ বড়ো একো নাজানে। খাম্পা আৰু ডিফেন বড়োৱে দায়িত্ব লৈ পেলাই গৈছে এই যে প্ৰমোদ বড়ো আৰু সংগ্ৰামা একেলগে বহি পেলাই ঠিক কৰিব লাগে। এইটো শাৰীৰিক খাম্পা হতে দায়িত্ব লৈছে, ডিফেন বড়োহঁতে দায়িত্ব লৈছে। আজিৰ দিনত আমাৰ ভিতৰতো 40টা দিব। ইছ্যু কিবা থাকিব, এইবিলাক বিশেষ ইছ্যু কি ইছ্যু লৈ যাব ৰাজ্যৰ মাজত? তাত ৰাইজক মাটিৰ পাট্টা দিব। চব জাতি জনগোষ্ঠীৰ মাটিৰ পাট্টা পাব লাগে। সমস্যা সেইটোৱে চবৰ কাৰণে। এইটো আমি সমাধান কৰিছোঁ। ইউপিপিএলৰ চেক ভিতৰত এই চেকটো লৈ পেলাই আপোনালোকে বেংকত যাব দিছে। মই বেংকত যা এই চেক দিয়া মানুহ থাকিব লাগে আৰু লোৱা মানুহ থাকিব লাগে। একেলগে বেংকত যাই পেলাই পইচাটো উইথড্ৰ কৰক। যদি নাই তেতিয়া থানাত ভৰাই দিলে হ'ল। আৰু কি স্কিম এইটো? 2 লাখ টকা চেক দিব, 2 মাহ পিছত পাব। স্কিমৰ নামটো কি? 2 মাহ পিছত 2 লাখ। ভুৱাটো হ'বই। এইটো অফিচিয়েল চেক নহ'বই, কোনোবা ইণ্ডিভিজুৱেল চেক হ'ব।
আপুনি দুটা সমষ্টি খেলিবলৈ ইলেকশ্যন